আমি ফাইনেলি কলকাতা এয়াৰপৰ্ট পাই গ'লোঁ আৰু কলকাতা এয়াৰপৰ্টত নামি আমি ভাবিলোঁ কলকাতাখন এবাৰ অলপ চাই লওঁ আছোঁ যেতিয়া আমাৰ গুৱাহাটীলৈ ফ্লাইট যিহেতু ৰাতি আছে আৰু আমি প্ৰায় 4 ঘণ্টামান পাইছোঁ আৰু আমি ইয়াৰ পৰা ওলাই এতিয়া আমি ভাবিলোঁ ইক' পাৰ্কলৈ যাওঁ আৰু আমি এখন উবেৰ ঠিক কৰিলোঁ আৰু এতিয়া আমাক ইক' পাৰ্কলৈ লৈ গ'ল আমি ইক' পাৰ্কলৈ গৈ আছোঁ আৰু ইক' পাৰ্ক আগতে মই কেতিয়াও কলকাতাত দেখা নাই মানে চাই পোৱা নাই আৰু এয়া আমি ইক' পাৰ্কত এণ্ট্ৰি কৰি আমি ইয়াতে টিকেট লৈ ল'লোঁ আৰু লৈ ইয়াৰে বহুত ডাঙৰ হয় এৰিয়াটো এইটো কৰোণা আৰু এয়া বহুত ভাল লাগিলে বহুত ৰ'দ আছিলে গৰম আছিলে সেইদিনাখন আৰু এনেকৈ আমি অলপ কিছু খোজকাঢ়ি গোটেই ঘূৰিলোঁ ইক' পাৰ্কখন চালোঁ তাৰপিছত আমি ভাবিলোঁ আমি এটা নতুন এক্সপিৰিয়েঞ্চ লৈ লওঁ কাৰণ আমি কেতিয়াও এনেকুৱা এক্সপিৰিয়েঞ্চ পোৱা নাই আমি ভাবিলোঁ ইয়াতে যিহেতু দেখিলোঁ চাইকেল চলাই মানে ঘূৰিব পাৰি আমি এইকাৰণে চাইকেল দুখন লৈ ল'লোঁ আৰু এখনত দুটাকৈ উঠিব পাৰি আমি চাইকেল লৈ গোটেই ইক' পাৰ্কখন ঘূৰিলোঁ তাত মানে হাফ আৱাৰত 300কৈ এনেকুৱা আৰু এনেকৈ আমি চাইকেলেৰে গোটেই ঘূৰি এনজয় কৰিলোঁ ভালো লাগিল গৰম আছিল যে এনজয় কৰিলোঁ আৰু বহুতখিনি সেইটো এনেকৈ ইহঁতেও চলাই আছে আমিও দুয়োটাই এনেকৈ যায় চাব লগা বহুতখিনি আছে বাৰু ইক' পাৰ্কত ইয়াত আমি 7টা মানে মেইন বস্তু য'ত তাজমহল আৰু এনেকুৱা 7টা বস্তু আছিলে এই 7টা আমি চাইছিলোঁ আৰু এবাৰ অলপ মই চাইকেলখন চলাওঁ বুলি ভাবিলোঁ এবাৰ মই চলালোঁ এবাৰ সি চলালে দুয়োজনে চলাই পূৰা এনজয় আৰু বহুত ধুনীয়া হয় আৰু ইমান ধুনীয়া ফুল একদম চিনাৰী মানে বহুত চাব লগা আছে ইক' পাৰ্কখনত কিন্তু আমাৰ ইমান সময় নহ'ল আমি ফটাফট চাই মেলি আকৌ তাৰ পৰা যিহেতু আমাৰ ফ্লাইট আকৌ ৰাতি 9টা বজাত আছিলে কিন্তু মানে ভয় লাগি গ'ল আৰু জাম হৈ যাব বুলি আমি এনেকৈ ইয়াতে গোটেইখিনি চাই মেলি আৰু ইক' পাৰ্কৰ মাজেৰে যিটো ৰাস্তা আছে সেই ৰাস্তাৰে আমাক ড্ৰাইভাৰজনে লৈ আহিলে আৰু ৰাস্তাটো চাওক মানে ক'ত বেলেগত আছোঁ ইমান ধুনীয়া হয় চিনাৰীটো দুফালে গছ আৰু বহুত মজা একদম চাওক না কি মজা হয় বহুত ভাল লাগিলে মানে কলকাতাত যে বহুত কিবা কিবি চাব লগা আছে আৰু কেতিয়াবা আকৌ আহিব লাগিব ভালকৈ গোটেই কলকাতাখন ঘূৰাকৈ এতিয়া এনেকৈ অলপ চাই ল'লোঁ আৰু এয়া চাওক এখন ৰেষ্টুৰেণ্ট হয় এই ৰাউণ্ডটো যে এখন ৰেষ্টুৰেণ্ট হয় মই মানে বহুত আচৰিত হৈছোঁ ইমান ওপৰত আৰু তাৰ পৰা আমি ভাবিলোঁ আমি মলত সোমাওঁ যিটো মানে বহুত ডাঙৰ মল এটা আছে বহুতকেইটা ব্ৰেণ্ডৰ হয় বহুত ব্ৰেণ্ডৰে আছে আমি তাত সোমাই কিবা কিবি ল'ব লগা আছিলে সেইখিনি ল'লোঁ লৈ মেলি আমি আৰু তাৰ পৰা ৰিটাৰ্ণ হ'লোঁ ভাবিলোঁ যিহেতু যাম তাৰ আগতে কিবা এটা খাই লওঁ আৰু এখন ৰেষ্টুৰেণ্টত সোমাই উঠি আমি ভাবিলোঁ বিৰিয়ানী খাই লওঁ আৰু যি হৈছে বিৰিয়ানী খাই আমি আকৌ ফ্লাইটলৈ আহিলোঁ বাই বাই